আজি মই আপোনালোকক কলিযুগৰ 5টা সত্য কম। এতিয়া ঘূৰ কলিৰ কাল। এই ঘূৰ কলিৰ যুগত কটা মৰা হিংসা বিদ্বেষ আদি হ'ব বুলি উল্লেখ আছে শাস্ত্ৰত। আজি আমি এই ভিডিঅ'টোত কলি যুগক লৈ ভগৱান শ্ৰীকৃষ্ণই কোৱা 5টা সত্য কম, যিখিনিৰ পৰা আপুনি বহু কথাই শিকিব পাৰিব। যেতিয়া পাঁচপাণ্ডৱ বনবাসলৈ যাবলৈ ওলাইছিল, তেতিয়া ভগৱান শ্ৰীকৃষ্ণৰ ওচৰলৈ আহি তেওঁলোকে সুধিলে, হে বাসুদেৱ, এতিয়া দ্বাপৰ যুগৰ শেষ সময়, গতিকে আপুনি আমাক কওকচোন, আহিবলগীয়া কলিৰ কাল কেনেকুৱা হ'ব? তেতিয়া শ্ৰীকৃষ্ণই পাঁচপাণ্ডৱক ক'লে, হে পাণ্ডৱ, তোমালোকৰ এই প্ৰশ্নৰ সঠিক উত্তৰটো মই দিব নোৱাৰিম। তোমালোক 5 ভাতৃ এতিয়া বনলৈ যোৱা আৰু তাত যি যি দেখা আহি মোক ক'বা। সেইবোৰৰ প্ৰভাৱ কলিৰ যুগত কেনেকৈ পৰিব তোমালোকক তাৰ পিছত মই ক'ম। শ্ৰীকৃষ্ণৰ কথা শুনি বনলৈ পাঁচপাণ্ডৱ যাত্ৰা আৰম্ভ কৰিলে। বনত গৈ যি দেখিলে সেয়া দেখি স্তম্ভিত হৈ গ'ল। বনত পাণ্ডৱে বাৰু কি দেখিলে আৰু ইয়াৰ উত্তৰ কি দিলে ভগৱান শ্ৰীকৃষ্ণই, জানো আহক এই ভিডিঅ'টোৰ জৰিয়তে। প্ৰথমেই যুধিষ্ঠিৰে ক'লে, হে বাসুদেৱ, বনত মই দুডাল শুৰ থকা এটা হাতী দেখিলোঁ, যিটো মোৰ বাবে অতি আশ্চৰ্যকৰ আছিল। ইয়াৰ উত্তৰত শ্ৰীকৃষ্ণই ক'লে, কলি যুগতো দুখন মুখৰ মানুহেই ৰাজত্ব কৰিব। তেওঁলোকে ক'ব এটা আৰু কৰিব আন এটা, মনত লৈ ফুৰিব এটা আৰু কৰ্ম কৰিব বেলেগ এটা। এনেকুৱা মানুহৰেই ৰাজত্ব হ'ব কলি যুগত। সেইবাবে কলিযুগ অহাৰ পূৰ্বে তুমি ৰাজত্ব কৰি লোৱা। যুধিষ্ঠিৰৰ পিছত অৰ্জুনে ক'লে, বাসুদেৱ, মই যি দেখিলোঁ ইয়াতকৈও আশ্চৰ্যকৰ। বনত মই দেখিলোঁ এটা পক্ষীৰ পাখিত বেদ লিখা আছে, কিন্তু সেই পক্ষীটোৱে মৃত জন্তুৰ মাংস খাই আছিল। তেতিয়া শ্ৰীকৃষ্ণই অৰ্জুনক ক'লে, অৰ্জুন, কলিৰ যুগতো এনেকুৱা মানুহেই থাকিব, যি নিজক বহুত সৎ জ্ঞানী দেখুৱাব। এনেকুৱা দেখুৱাব তেওঁতকৈ আৰু ভাল মানুহ কোনো নাই। কিন্তু জ্ঞানৰ চৰ্চা কৰিও সেইসকলে ৰাক্ষসৰ দৰে আচৰণ কৰিব। ইয়াৰ পিছত নকুলে কৃষ্ণক ক'লে, হে বাসুদেৱ, বনত মই দেখিলোঁ পাহাৰৰ পৰা এটা বৃহৎ শিল বাগৰি আহিছে আৰু সেই শিলটোক ডাঙৰ ডাঙৰ গছেও ৰখাব পৰা নাই। কিন্তু আচৰিত ধৰণে এজোপা সৰু গছত লাগি ৰৈ গ'ল শিলটো। এয়া কেনেকৈ সম্ভৱ? তেতিয়া কৃষ্ণই উত্তৰ দিলে, নকুল, কলি যুগতো মানুহৰ বুদ্ধি ভ্ৰষ্ট হৈ যাব। লগে লগে তেওঁলোকৰ জীৱনৰো পতন ঘটিব। সেই পতন ধন সম্পত্তিও ৰক্ষা কৰিব নোৱাৰিব। কিন্তু তেওঁলোকে যদি মোৰ নাম শ্ৰৱণ কীৰ্তন কৰে, তেন্তে সেই পতনৰ পৰা ৰক্ষা পৰিব। নকুলৰ প্ৰশ্নৰ পিছত এইবাৰ ভীমে ক'লে, বনত মই দেখিলোঁ এজনী গায়ে নিজৰ পোৱালিটোক বহুত বেছি অত্যাচাৰ কৰিছে। অত্যাচাৰত পোৱালিটোৰ শৰীৰ ৰক্তাক্ত হৈ গৈছিল। তেতিয়া কৃষ্ণই উত্তৰ দিলে, কলিযুগৰ মানুহো শিশুপালৰ দৰে হৈ পৰিব। কলিযুগত নিজৰ সন্তানৰ প্ৰতি মাকবোৰৰ ইমানেই মমতা হ'ব, শিশুবোৰে বিকাশৰ সুবিধাই নাপাব। মায়ামোহ ইমানেই বাঢ়িব, যাৰ ঘৰ পৰিয়াল পৰ্যন্ত ধ্বংস হৈ যাব। ইয়াৰ পিছত সহদেৱে ক'লে, হে বাসুদেৱ, বনত মই দেখিলোঁ 5টা 6টা কুঁৱাৰ মাজত এটা প্ৰকাণ্ড কুঁৱা খালী হৈ আছিল। এয়া কেনেকৈ সম্ভৱ? তেতিয়া কৃষ্ণই উত্তৰ দিলে, কলি যুগত মানুহে সতী সন্তানৰ বিয়া বাৰু উৎসৱ পাৰ্বণত লাখ টকা খৰচ কৰিব। কিন্তু কাষতে যদি কোনোবাই খাবলৈ নাপায় ভোকত চিৎকাৰ কৰিও থাকে, তালৈ চাবলৈ কিন্তু কাৰো আহৰি নাথাকিব। ইয়াৰ অৰ্থ হ'ল, কলি যুগত অন্ন ঠিকেই থাকিব, কিন্তু খাবলৈ নাপায় ভোকত মানুহ মৰিব। গতিকে এই কলিৰ যুগত ৰাম নাম লৈ সাৱধানে থকাই ভাল।